নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ মাছৰ নাম ইংৰাজী আৰু অসমীয়া ভাষাত। তেন্তে ব'লা আৰম্ভ কৰোঁ। গেংগেটি লিফ ফিছ, অসমীয়াত গেটগেটি মাছ বুলি কোৱা হয়। টেংগবি ফিছক অসমীয়াত পানী মটৰা মাছ বুলি কোৱা হয়। কাটলা ফিছক অসমীয়াত ভকুৱা মাছ বুলি কোৱা হয়। কমন কাৰ্পক অসমীয়াত কমন কাৰ্প বুলিয়ে কোৱা হয়। জিগজাগ এলক অসমীয়াত বামি মাছ বুলি কোৱা হয়। অলিভ বাৰ্বক অসমীয়াত পুঠি মাছ বুলি কোৱা হয়। ওৱান ষ্ট্ৰিপ স্পিনি ইল ফিছক অসমীয়াত তোৰা মাছ বুলি কোৱা হয়। ক্লিম্বিং পাৰ্চ ফিছক অসমীয়াত কাৱৈ মাছ বুলি কোৱা হয়। প্ৰাউন ফিছক অসমীয়াত মিছা মাছ বুলি কোৱা হয়। ইণ্ডিয়ান কাৰ্পলেট ফিছক অসমীয়াত মোৱা মাছ বুলি কোৱা হয়। স্পটেড স্নেক হেড ফিছক অসমীয়াত গৰৈ মাছ বুলি কোৱা হয়। জ্ঞান ৰিভাৰ কেটফিছক অসমীয়াত আৰি মাছ বুলি কোৱা হয়। ইণ্ডিয়ান বাটাৰ কেটফিছ অৰ্থাৎ পাবদা ফিছক অসমীয়াত পাভা মাছ বুলি কোৱা হয়। ইলংগেট গাৰাচি পাৰ্চলেট ফিছক অসমীয়াত চন্দা মাছ বুলি কোৱা হয়। ষ্ট্ৰিপ গৰামী ফিছক অসমীয়াত খলিহনা মাছ বুলি কোৱা হয়। ফ্ৰেছ ৱাটাৰ চাৰ্ক ফিছক অসমীয়াত বৰালি মাছ বুলি কোৱা হয়। ৰহু ফিছক অসমীয়াত ৰৌ মাছ বুলি কোৱা হয়। চাইনিজ চিলভাৰী পম্ফ্ৰেট ফিছক অসমীয়াত ৰূপচন্দা বুলি কোৱা হয়। হিলচা চাট ফিছক অসমীয়াত ইলিছ মাছ বুলি কোৱা হয়। ৱাকিং কেটফিছক অসমীয়াত মাগুৰ মাছ বুলি কোৱা হয়। ধন্যবাদ। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।